চিন্তা নাই, বজাৰলৈকে বিচাৰি যাওঁগে। এওঁৰতো সময় নাথাকে, ইমান ৰবাব টেঙাৰ দিনত ৰবাব টেঙা এটা খাবলৈ পোৱা নাই পাই। মা, অ' মা, মা কি হ'ল? মই ইয়াত আছোঁ, কাপোৰ মেলিবলৈ আহিছিলোঁ। তুমি কিমান যে কাম কৰি থাকা, মোৰ অশান্তি লাগি যায়। কিন্তু অথনিৰ পৰা বিচাৰি ফুৰিছোঁ, মা বল টেটু ফালি মৰিছোঁ। ৱাহ, কাম নকৰিলে হ'ব নেকি? নহয়, মই নিকিহঁতৰ ঘৰৰ পৰা আহোঁগৈ, তাকে ক'বলৈ তোমাক বিচাৰি আছিলোঁ। আকৌ বিচাৰি ফুৰিবা নহয়। ঐ গ'লৈ যাওঁ, দেখা নাই? মই একেবাৰে ৰেডি হৈ আছোঁ, বজাৰলৈ যাওঁ ব'ল, ৰবাব টেঙা বিচাৰি চাওঁ। আজি ৰবাব টেঙাৰ দিনত এটা ৰবাব টেঙা খাবলৈ পোৱা নাই। মা তুমিও যে আৰু দেই, বজাৰ মানুহ এনেকুৱা দিনত বাৰু ৰবাব টেঙা কিনি খায়নে? গাঁৱৰ পৰা খাব লাগে। গজেন্দাহঁতৰ গাঁৱত ইমান ধুনীয়া গছ এজোপা আছে, আৰু সেই গছজোপাত 12 মাহ ৰবাব টেঙা লাগিয়ে থাকে। বেলেগ গছ নিচিনা নহয়, আৰু বিৰাট মিঠা খাবলৈ। চবেতো তাৰ পৰাই খায়, তুমি কিয় কৈ নোলোৱা? ফোনত কৈ দিলে হয় দেখোন। বৰ মজা কথা ক'লি দেই, মই যিহেতু ভবাই নাছিলোঁ। গজেনহঁতৰ গাঁৱত মই শুনিছোঁ কথা। এটা কাম কৰ নহ'লে, তয়ে ফোন কৰি দে। আৰু এটা কথা, গজেনক কষ্ট দিব নালাগে। সি গাঁৱত যেনে নহ'লেও এতিয়া ধান কটাৰ দিন, সি চাগে কামত ব্যস্ত হৈ আছে। তই ফোন কৰি দে, তয়ে লৈ আহিবি। হ'ব তেন্তে, মই এনেও নিকিৰ ওচৰলৈ যাবলগীয়াই হৈ আছিল, মই তাইৰ লগতে যামগৈ। ককা মাৰক একদম ভালকে দিব কিন্তু দেই। মোৰ গাত আজিও হাতীৰ সমান বল আছে। কি বুলি ভাবিছ? নোৱাৰিম বুলি ভাবিছ নেকি? একে বলে আউট কৰাই দিম আকৌ দেই। এই ককা কিনো বল দিছে, যিমান মাৰিলেও নাযায় দেখোন। কৈছো নহয়, মোৰ লগত নোৱাৰিবি। চাবি আকৌ, ছেকেণ্ড বলত আউটে কৰাই দিম বাপেকে। খেপ কচোন বহুত দিনৰ মূৰত। ভালে ভালে ভালে, তহঁতৰ ক। ঠিক আছে কি ৰবাব টেঙা লাগে? পাবি নহয়, কেলে? আমাৰ ওচৰৰ অৰণ্যখনত আছেতো, বিৰাট মিঠা আকৌ সেইজোপা। ঠিক আছে তেন্তে, আহিবি। কেতিয়া আহিবি? আজি? ঠিক আছে আহিবি, একেলগে যাম। মই এতিয়া ক্ৰিকেট খেলি আছোঁ। হ'ব দে, আহিবি। ককা, খেপ আহিব, খবৰ দিলে এতিয়া। আমাৰ ওচৰৰ সেই অৰণ্যৰ মিঠা ৰবাব টেঙা গছজোপা আছে যে, তাৰ পৰা ৰবাব টেঙা নিবলৈ দিছে বোলে মাকে। বঢ়িয়া, এইয়া ল ছেকেণ্ড বল। ইমান ওপৰলৈ গুচি গ'ল। মই ভাবিছিলো আকৌ আউটকে কৰিম বুলি। তেৰিকা। ককা, মোৰ লগত নোৱাৰিব। বাহ, বহুত দিনৰ মূৰত। নিকি একেবাৰে চুলি তুলি দীঘল কৰি লৈছ যে, আগতে খুব তাকলি আছিলি নহয়। বুজিছে গজেন্দা, ছোৱালী ডাঙৰ হ'ল আকৌ, ষ্টাইল মাৰিছে, শিকিছে। হ'ব, এতিয়া সেইবোৰ কৈ থাকিব নালাগে। এতিয়া যোনটো কাৰণে আহিছ, সেই কামটো কৰি ল আগতে, নহ'লে আন্ধাৰ হৈ যাব। আমিনো আৰু কি, গ'লেই হ'ল ন গজেন্দা? ব'লক যাওঁ, এবাৰ ৰবাব টেঙা পাৰোঁগৈ। ব'ল আকৌ, মই ডাং চাং একেবাৰে ৰেডিয়ে কৰি থৈছোঁ। গজেন্দা, একদম ডাঙৰকেইটা পাৰিব দেই। পাৰিবলৈ চেষ্টা কৰি আছোঁ। কোনকেইটা পৰা আহে আকৌ এতিয়া? গজেন্দা, পৰিলে, একদম ডাঙৰ দুটা আহিলে। হ'বনে নে আৰু পাৰিব লাগিব? গজেন্দা, মই হ'বলা খালী হাতেৰে যাম, মোকো পাৰি দিয়ক আকৌ দুটা। ৰবি তেন্তে। আহিলে, হৈ যাব গজেন্দা। বুটলি ল সোনকালে, আজি আমাৰ ঘৰতে ভাতকেইটা খাই পেলাইহে ঘৰলৈ যাবি দেই। ব'ল এবাৰ। গজেন্দা, এইটো কি ইমান ডাঙৰ ৰবাব টেঙা? টেঙাটো দেখোন আমাৰ ফালে আহি আছে। পলা। গজেন্দা, আকৌ আহিছে নেকি সেইটো? মই এনেকুৱা ডাঙৰ ৰবাব টেঙা কিন্তু লাইফত দেখা নাই আকৌ দেই। কি ক? মই এইখন গাঁৱত থকাৰ পিছতো মই দেখা নাই। কি এনেকুৱা ধৰণৰ দেই, একেবাৰে ডাঙৰ প্ৰকাণ্ড। গজেন্দা, আকৌ আহিছে। পলা। গজেন্দা, কি আছিলে হয় সেইটো? ক'ৰ পৰা আহিছো বুলি সুধিবলৈ আহিছে। মোৰ অৱস্থা চাওক কি হৈছে। কৈছো নহয়, আপোনালোকে বিশ্বাসেই নকৰিব, কিমান যে ডাঙৰ আছিলে। ইহঁতৰ গাত যদিও উঠিছিল, কিন্তু সিহঁতৰ প্ৰথম উঠিছিল কাৰণে ইমান হয়তো হেঁচা নপৰিল। লাষ্টত পিনেদি মোক যে কেনেকুৱাকৈ ঠেকেচনি এটা দিলেও, এইয়া মূৰত যিহে আঘাত পাইছোঁ, একদম অৱস্থা বেয়া হৈ গৈছে। পিছে কথাটো নোহোৱা নহয়, অৱস্থাটো দেখি বুজিছো বাৰু। কিন্তু আমিও গাঁৱৰে মানুহ, আগে পিছে কিন্তু এনেকুৱা যে দেখাই নাই। ইমান ডাঙৰ ৰবাব টেঙা নে বাৰু? মই কিন্তু ভাবি আচৰিতে হৈছো দেই। সপোন যেনে লাগি গৈছে কথাবোৰ। গজেন্দা, মোৰ যে বিশ্বাসেই হোৱা নাই। কিন্তু এটা কথা, আমি জানো সদায় ভয়ে থাকিলে হ'ব? এতিয়া এদিন আপোনালোকক দেখা দিছে, আকৌ যদি বেলেগ মানুহক আটক কৰে, সেইটোতো বহুত ডাঙৰ কথা হ'ব। আমি সেই ৰবাব টেঙাটোৰ পিছা কৰিব লাগিব। আচলতে ক'লৈ যায়, ক'ৰ পৰা ওলায়, কেনেকৈ আহে, এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। তোমালোকে কথাটো বুজিয়ে পোৱা নাই। আমি ৰবাব টেঙা পাৰিবলৈ গৈছিলোঁ, তোমালোকে জানাইচোন সেই গছজোপাত 12 মাহ ৰবাব টেঙা লাগে বুলি। সেই ৰবাব টেঙাকেইটা লৈ পেলাই আমি ঘৰলৈ আহিবলৈ লৈছিলোঁ। সেই মুহূৰ্ততেতো আহিলে, সেইটো ছাইডৰ পৰাই আহিলে। আমি তাত গ'লেই আকৌ আমি পামেই চাগে। গতিকে কিন্তু মোৰ তাত যাবলৈ সাহস হোৱা নাই, কাৰণ মই বহুত দুখ পাইছোঁ।
তোমালোকে চিন্তা নকৰিবা, আমি গাঁওবাসী আছো নহয়, একেলগে আমি সেই বস্তুটো উদ্ধাৰ কৰিব লাগিব। আচলতে ক'ৰ পৰা আহিছে, কি হয়, আৰু ইমান ডাঙৰ ৰবাব টেঙা যে নাথাকে আমি সকলো বুজিছো। বাচক এই খেপটোৰ কাৰণে ইমান দেৰি ৰৈ আছো। ৰবাব টেঙাকেইটা আনিবলৈ তাৰ ইমান দেৰি লাগেনে? মানিছোঁ গাঁৱলৈ গৈছে, কিন্তু ইমান দেৰিতে পাবহি লাগিছিল। কি যে হ'ব দেই, মই মানে ৰবাব টেঙা খোৱা মোৰ প্লানটো কেঞ্চেল হ'ব যেন পাইছোঁ আৰু। অ' আপুনি পালেহিয়ে দেখোন। মই যে অথনিৰে পৰা খেপৰ কাৰণে ৰৈ আছোঁ, সি পোৱাহিয়ে নাই। ৰবাব টেঙা আনিবলৈ গৈছে গজেনহেঁতৰ গাঁৱত। বহুত দেৰি হ'ল দেখোন, ইমান দেৰিতে পাবহি লাগিছিল, আৰু অলপ হ'লে দেখোন ৰাতিয়ে হ'ব। আৰে এইটো কি, ইমান ডাঙৰ ৰবাব টেঙা? মানুহৰ গাৰ ওপৰেদি গৈছে যে, কি সাংঘাতিক। নহ'ব, মই ইয়াক ফায়াৰিং কৰিবই লাগিব। বাচি গ'ল। এনেকুৱা ৰবাব টেঙা মই লাইফত দেখা নাই দেই। ইমান মানুহ মাৰি থৈ যাবলৈ পাৰিছে। এইটো কি কথা আকৌ, মানুহজনী ৰবাব টেঙা খাওঁ বুলিহে কৈ আছিল, কিন্তু ওলোটাই মানুহজনীকে যে মাৰি থৈ গ'ল ৰবাব টেঙাটোৱে। এই শুনিছা, উঠা, দুখ পালা নেকি বেছিকৈ? ইমান ডাঙৰ ৰবাব টেঙাটো ওপৰেদি গৈছে আৰু। উঠাচোন, উঠা। যেন গাড়ী এখনহে গ'ল আৰু ওপৰেদি তেনেকুৱাহে লাগিল পাই। অ' মোক হস্পিটেললৈ লৈ যাওক, মই নোৱাৰিছোঁ। এতিয়া পঢ়িছোঁ বিতং বাতৰি। ৰবাব টেঙাৰ তাণ্ডৱ চলিছে ভেকুলীচুক গাঁৱত। আজি দিন দুপৰতে এটা ৰবাব টেঙা এই গোটেই গাঁওখনতেই বিয়পি পৰি গোটেই মানুহবিলাকক আঘাতপ্ৰাপ্ত কৰিছে। আৰু এতিয়া জানিব পৰা মতে এই ৰবাব টেঙাটো গাঁৱৰ পৰা চহৰলৈ গতি কৰি আছে। গতিকে সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনালোঁ। ব'ল সোনকালে যাম, আজি কিন্তু পাৰ্টি কৰিব লাগিব। নিশ্চয় দোস্ত, নিশ্চয়, ব'ল। ইমান ডাঙৰ ৰবাব টেঙা। আমাৰ ফালে আহিছে দেখোন, কি হ'ব? সদায় এনেকুৱা ঘটনা হৈ থাকিলে আমি ৰৈ থাকিব নোৱাৰোঁ। গতিকে আমি অতি সোনকালে এটা পদক্ষেপ ল'ব লাগিব। সেইকাৰণে ৰাতিৰ ভিতৰতে এখন মিটিং দিলোঁ। শুনক, কাইলৈ আমি যোনজোপা ৰবাব টেঙা গছত ৰবাব টেঙা পাৰি পেলাই আচলতে সেই বৃহৎ ৰবাব টেঙাটো উৎপত্তি হ'ল বা আমাক অসুবিধা দিলে সেই ৰবাব টেঙাটোৱে, আপোনালোকে জানেই। গতিকে কাইলৈ আমি জাল পেলাব লাগিব। কাইলৈ আমি আকৌ ৰবাব টেঙা পাৰিবলৈ যাম, আৰু সকলো গাঁওবাসী যোনে যেনেকৈ পাৰে আমাক সহায় কৰিব লাগিব। আমি ওপৰৰ পৰা এখন জাল পেলাম, আৰু ছাইডে সকলোফালে মানুহ দিব লাগিব। পূব পশ্চিম উত্তৰে দক্ষিণে সকলোফালে থাকিব লাগিব। তেতিয়াহে আচল কথাটো ধৰা পৰিব। গজেন, সহায় কৰিম। এই লুঙিয়াৰ ওপৰত বিশ্বাস ৰাখ। গতিকে আমি সকলো গাঁওবাসী আছোঁ তোৰ লগত, যোনে যেনেকৈ পাৰোঁ তেনেকৈ সহায় কৰিম। পিছে কিমান সময়ত যাব লাগিব সকলো কবি ভালকৈ। দেৰি নকৰোঁ, যিহেতু তাণ্ডৱ গোটেই বিয়পি আছে। আমি যেনেকৈ ৰবাব টেঙা পাৰিব গৈছিলোঁ তেনেকৈ পুৱাই 6 বজাতে যাম। আপোনালোকেও আহিব, আৰু জালখন কিন্তু থ'ব লাগিব, নহ'লে গোটেই মানুহবিলাকৰ ওপৰেৰে যাবগৈ। ঠিক আছে তেন্তে, আমি একেবাৰে পুৱাই লগ পাম। গজেন, পৰিলে একদম ডাঙৰ দুটা আহিলে। ক'ৰ পৰা বাচিবি এইবাৰ? এইবাৰ জাল পেলাই দিলোঁ। এইবাৰ তই লৰিবই নোৱাৰ। তোৰ পৰ্দা ফাৰ্ষ্ট হ'ব। আজি এই ৰবাব টেঙাটোৰ ভিতৰত কি আছে আমি চাবই লাগিব। ইয়াক আজি মাজত একেবাৰে ফালিয়ে পেলাওঁ নেকি? গোটেই গাঁৱত তাণ্ডৱ বিয়পাই আছে, আমাক শুবলৈ শান্তি দিয়া নাই, মানুহক মাৰিবলৈ আহিছে। নহয়, ইয়াক জ্বলাই পেলাব লাগে। ইয়াৰ নামো নিচান শেষ কৰি দিব লাগে। মোক নেমাৰিবা, মই কণভূত হয়। মোক কোনোবাই পঠোৱাৰ কাৰণেহে মই ইয়ালৈ আহিছোঁ। মোক নেমাৰিবা। ৰবাব টেঙাটোৱে দেখোন কথা কৈছে। গজেন, শুনিছ? আছো না? ৰবাব টেঙাটো ওচৰত গৈ ভালকৈ চাওঁগৈ। এয়া কি বস্তু, মই যে ধৰিব পৰা নাই। জালখন দি থৈছোঁ, ইয়াক আমি খুলি চাওঁ ব'ল। তই জালখন আঁতৰাই দে আগতে। তোক আজি নেৰো। নেমাৰিবা, মোক নেমাৰিবা। কটাৰীৰে মাজত কাটি ফালি পেলাই তোক উলিয়াম নে তই নিজে ওলাবি? কোন হয় তই? ওলাইছোঁ, মোক নেমাৰিবা। মোৰ মা দেউতাইহে ইয়াত পঠাইছিলে, সেইকাৰণেহে আহিছিলোঁ। আমাক মানুহ এজনে পুহিছে, আমি ভূত পোৱালি হয়। আমাৰো নিজৰ ফেমিলি আছে, আৰু এই গছজোপা ওচৰতে মেলি দিয়াৰ সেইকাৰণে মই ইয়াতেই ঘূৰি ফুৰোঁ। মানুহক যিমান অশান্তি দিব পাৰোঁ আমি সিমানেই সুখ পাওঁ। সেইকাৰণেহে এইবিলাক কাম কৰিছিলোঁ। কিন্তু মাছ মৰা জালখন দেখি মোৰ ভয় লাগিলে, সেইকাৰণে মই আজি ফচি গ'লোঁ। মই আৰু ইয়ালৈ নাহোঁ, মোক এৰি দিয়া। তই আমাক বহুত অশান্তি দিলি, তোক কোনোপধ্যে আমি এৰিবই নোৱাৰোঁ। ইমান মানুহক তই মাৰিলি, হেতালি, গোটেই গাৰ ওপৰেদি পাৰ হৈ গ'লি। মানুহে কিমান কষ্ট পায় তই নুবুজিলি? লুঙিয়া, তই ইয়াক জালখন এতিয়াই পেলাই দে। ভেৰি গুড। ইয়াক মাছৰ জালখনৰ সৈতে এই এটা নদীত পেলাই দিবিগৈ, আৰু কেতিয়াও ইয়াত আহিব নালাগে আমাৰ গাঁৱত। ইমান ধুনীয়া ৰবাব টেঙাৰ গছজোপাত ভূতে বাহ ল'বলৈ লৈছিলে, কোনোপধ্যে আমি হ'বলৈ দিবই নোৱাৰোঁ। গজেন দা, বহুত ধন্যবাদ। আপুনি নোহোৱা হ'লে আজি হয়তো এই ৰবাব টেঙাৰ এই ভূতটোক আমি ধৰিবই নোৱাৰিলোঁহেঁতেন। ৰবাব টেঙাৰ ভিতৰতো যে এনেকৈ সোমাই থাকিব পাৰে বুলি মই আজিহে ধৰিব পাৰিলোঁ। পিছে যিয়ে নহওক, ময়ো মাৰ কাৰণে ধুনীয়াকৈ ৰবাব টেঙা লৈ যাবলৈ পাৰিম এবাৰ। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon। বাই বাই।